গুড ইভিনিং এভৰিৱান। স্বাগতম জনাইছোঁ আজি আপোনালোকক এটি নতুন ভিডিঅ'লৈ। হয়তো ইউটিউবত আপোনালোকে এতিয়ালৈকে বহুতৰ ভিডিঅ' চাইছে, য'ত দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ ৱেবছাইট আৰু এপছৰ সহায় লৈ ফেচবুকৰ ভিডিঅ'বিলাক ডাউনলোড কৰিব পাৰি। তেনেকুৱা ভিডিঅ' আপোনালোকে বহুত দেখিবলৈ পাইছে ইউটিউবত, কিন্তু মই আজি আপোনালোকক এটি চমু নিয়ম জনাম, যাৰ দ্বাৰা আপোনালোকে ইউটিউব দেখিবলৈ পোৱা কোনো ধৰণৰ বেলেগ ভিডিঅ' আপোনালোকৰ একো প্ৰয়োজন নাই। এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সকলো ধৰণৰ ভিডিঅ' ফেচবুকৰ পৰা অতি শীঘ্ৰে ডাউনলোড কৰিব পাৰিব। কোনো ধৰণৰ প্ৰব্লেম নহ'ব, কোনো ধৰণৰ এপৰ প্ৰয়োজন নাই। তাৰ বাবে আপোনালোকৰ কোনো এপৰ প্ৰয়োজন নাই, কোনো ধৰণৰ বেলেগ ৱেবছাইটৰ প্ৰয়োজন নাই। ফেচবুকৰ নিজৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰিব পাৰিব। ইণ্টাৰেষ্টিঙৰ কথাটো। ঠিক আছে, চাওঁ আহক কেনেকৈ ডাউনলোড কৰিব পাৰি। ইয়াৰ বাবে মই ফেচবুক লাইট ইউজ কৰিছোঁ। ফেচবুক লাইট মই এপটো অ'পেন কৰিছোঁ। আপোনালোকক এতিয়া মই দেখুৱাম কেনেকৈ ভিডিঅ' ডাউনলোড কৰিব পাৰি। তাৰ বাবে আপোনালোকে ভিডিঅ'ত যাব। মই ইয়াৰ যিকোনো এটা ভিডিঅ' বাছি লৈছোঁ। এই ভিডিঅ'টোতে গৈছোঁ। ভিডিঅ'টো অ'পেন কৰি ল'ব, জাষ্ট পজ কৰিব। ওপৰত থ্ৰী ডট দেখা পাব, থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব কপি লিংকৰ এটা অপশ্যন আহিছে তলত। কপি লিংকৰ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। কপি লিংকটো অলৰেডি এতিয়া কপি হৈ গৈছে। আপোনালোকে চিধা যাব, মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব। মই ক্ৰোম ব্ৰাউজাৰ ইউজ কৰোঁ, ক্ৰোম ব্ৰাউজাৰত গৈছোঁ। ঠিক আছে, ক্ৰোম ব্ৰাউজাৰত মই গৈ লিংকটো ডাইৰেক্ট পেষ্ট কৰি দিছোঁ। তেনেকৈ আপোনালোকে পেষ্ট কৰি দিব, যেনেকৈ দেখুৱাইছোঁ। ইয়াত যাব, লিংকটো পেষ্ট কৰিব, গো কৰিব। লিংকটো পেষ্ট কৰি গো কৰাৰ লগে লগে আপোনালোকে একেটা ভিডিঅ' ইয়াতো দেখিবলৈ পাব, কিন্তু ইয়াত আপোনালোকে যদি এতিয়া থ্ৰী ডটত ক্লিক কৰে চাব, ইয়াত আপোনালোকৰ কোনো ধৰণৰ ডাউনলোডৰ অপশ্যন অহা নাই, হয়। এতিয়া আপোনালোকে কৰিব লাগিব এটা কাম, m.ফেচবুকৰ লিংকটোত যাব। এই যিটো লিংক আপোনালোকে ওপৰত দেখি আছেনে, ফেচবুক ৱাটছ এনেকৈ, এই লিংকটোৱে একেটা লিংকে আপোনালোকে ইয়াত ক্লিক কৰিব, কপি কৰি এডিট কৰিবৰ কাৰণে। তাৰপিছতে আপোনালোকে চাব m.ফেচবুক হৈ লিখা আছে। এই য'ত m.ফেচবুক হৈ লিখা আছে, আপোনালোকে এমৰ কাষত কোনো স্পেচ নিদিয়াকৈ বেছিক লিখিব লাগিব। মই চিম্পলি লিখিছোঁ বেছিক লিখিব লাগিব। বাছ এতিয়া আপোনালোকে গো কৰি দিয়ক। গো কৰি দিয়াৰ লগে লগে বেছিক ভাৰ্চনটো খোল খাই যাব ফেচবুকৰ। যদি আপোনালোকে ব্ৰাউজাৰত লগ ইন কৰা নাই, তেতিয়াহ'লে লগ ইন কৰি ল'ব। যদি লগ ইন কৰিবলৈ আহে, কোনো প্ৰব্লেম নাই, ফেচবুকৰ নিজৰ ৱেবছাইটতে। এতিয়া চিম্পলি আপোনালোকে ভিডিঅ'টোত ক্লিক কৰিব। ক্লিক কৰিলে মই পজ কৰিছোঁ। এতিয়া চাওক, এই থ্ৰী ডট দেখিছে কাণত, থ্ৰী ডট য'ত দেখিছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ডাউনলোডৰ অপশ্যন আহি গ'ল। লগে লগে ভিডিঅ'টো আপোনালোকে এতিয়া ডাউনলোড কৰিব পাৰিব। ক্লিক কৰি দিলোঁ, দেখিলে তলত ডাউনলোডিং লৈ আছে। ঠিক তেনেকৈ আপোনালোকে চব ভিডিঅ' যিমানবিলাক ভিডিঅ' আছে ফেচবুকত, মই আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ কেনেকৈ কি কৰিব লাগিব। চিম্পলি আপোনালোক যাব ফেচবুক এপটোত যাব। এপটোত গৈ যিকোনো এটা ভিডিঅ'ত ক্লিক কৰিব। চিম্পলি মই এইটো ভিডিঅ'কে লৈছোঁ, এটা ভিডিঅ' লৈ লৈছোঁ। ভিডিঅ'টো অ'পেন কৰিলোঁ, পজ কৰিলোঁ, থ্ৰী ডটত ক্লিক কৰিলোঁ ওপৰত। কপি লিংক আহিলে, কপি লিংকত ক্লিক কৰিলোঁ। বাছ ব্ৰাউজাৰত গ'লোঁ। ব্ৰাউজাৰত গৈ সেই লিংকটো পেষ্ট কৰি দিব লাগিব। লিংকটো আপোনালোকে যেতিয়া পেষ্ট কৰি দিব, বাছ বিশেষ একো কৰিব নালাগে। পেষ্ট কৰি দিয়াৰ মাত্ৰকে আকৌ সেই লিংকটোত ক্লিক কৰি দিব ওপৰত। ইয়াত এডিট অপশ্যন আহিছে। এই যিটো দিছে ফেচবুক ৱাটছ লিখা আছে, তাৰ কাষত এইফালে দিছে এডিটৰ অপশ্যন আহিছে পেনৰ, তাত ক্লিক কৰি দিব। য'ত এম লিখা আছে, এমৰ কাষত বেছিক লিখি দিব। বাছ হৈ গ'ল, গো ক্লিক কৰি দিব।
অ'কে ডান। নাও ভিডিঅ'ত ক্লিক কৰিব। এতিয়া দেখিছে আমাৰ আকৌ ডাউনলোডৰ অপশ্যন আহি গৈছে, থ্ৰী ডটত ক্লিক কৰি দিব, ডাউনলোড ভিডিঅ'। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে বুজি পালে আজি ভিডিঅ'টোৰ যোগেদি। যদি বুজি পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব কেনেকুৱা লাগিলে, আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুসকলৰ সৈতে, যাতে তেওঁলোকেও জানিব পাৰে ফেচবুকৰ পৰা ভিডিঅ' অতি সহজে কেনেকৈ ডাউনলোড কৰিব পাৰি। আৰু আমাৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।